হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি এতিয়া গৈ আছোঁ মুকলি বিহু চাবলৈ। আমি গোটেইকেইজনী এজনী আহি আছে লাহে লাহে। জুম কৰি কৰি দেখাই দিছোঁ ঠাইক। এয়া দেখিছেনে, দুটা পেণ্ডেল, এটাত হ'ব পৰহিলৈ ফাংচন ডাঙৰকৈ। তাৰপাছতে এতিয়া ইয়াতে মুকলি বিহু হ'ব। তাৰপিছত ৰাতিকৈ হুঁচৰি ছিংগাৰো আহিব। চাই থাকিব, দেখুৱাই আছোঁ। ইহঁতি নাচিবলৈ লাইন পাতিছে। এয়া ইহঁতকেইজনীৰ মাজৰ পৰা সৰুখিনিক প্ৰথমতে চিলেক্ট কৰি লৈছে, কোনে কোনে ভালকৈ নাচিছে। তাৰপিছত চিলেক্ট কৰিব ডাঙৰখিনিক। তো চাই থাককচোন। বাকীসকলক বাহিৰলৈ যাবলৈ কৈছোঁ, আকৌ পুনৰ মাতিম দেই। এয়া এতিয়া গধূলি আকৌ আহিছোঁ ফাংচন চাবলৈ। ছিংগাৰ আহিব, ৰমেন দানা। যুৱ পৰিষদৰ ফালৰ পৰা এটা কথা কওঁ যে মই পানী বাহিলে মঞ্জুৰি ধৰিলে মনে মনে বাতিস কাঢ়িব। Join us to the Morgan Garden.
ও দেহিও ছিংগাৰ আহি পাই গ'লহি, সেইকাৰণে এইবোৰ ঠিক ঠাক কৰি লৈছে প্ৰথমতে। চাই থাককচোন। চুবুৰীৰ শিপিনীয়ে বিহুখন পাতিছে, চিৰা পিঠা ভাজিবলৈ যায়। চুবুৰীৰ শিপিনীয়ে বিহুখন পাতিছে, চিৰা পিঠা ভাজিবলৈ যায়। কালিলৈ পুৱাতে গৰুটা ঘূৰাব লগৰ সমনীয়াই। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টি চাই কেনে পালে জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই, লাভ ইউ অল।